এভৰিৱান, শেহতীয়াকৈ হ'লেও মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। পিছে এয়া দেখিছেনে, দাদাই ঘৰৰ পুখুৰীতে মাছ ধৰিলেগৈ আৰু তেওঁ নিজে কাটি মেলি দিলে। ইয়াৰ লগতে আছিল দুজনী হাঁহ আৰু কয়লা মাংস। এয়া সকলোবোৰ ৰেডি কৰি ডাইনিঙতে থৈ লৈছোঁ। অৱশ্যে মাছৰ জোলটো পিছে ঘৰৰ ভিতৰতে ৰন্ধা হৈছিল। ইয়াৰ পাছে পাছে আমি সকলোবোৰ ঘৰৰ আগফালৰ চোতাললৈ গ'লোঁ, যিহেতু তাত ৰাতিৰ কাৰণে আয়োজন কৰা হৈছিল। আৰু এয়া মায়ে আমাক জুই ধৰি দিলে। সকলোৱে মিলি পূৰা ফূৰ্তি কৰিলোঁ। এয়া দেখিছেনে, বস্তুখিনি আগফালে আনি লৈছোঁ। এফালৰ পৰা প্ৰথমে আমি সকলোৱে মিলি চাহ খালোঁ। ইয়াৰ পাছে পাছে আকৌ চিকেন ষ্টিকত দিয়া আছিল, আমি সেয়াও খালোঁ। আৰু সকলোৰে বাবে এটা এটাকৈ চিকেন লেগ পিচ অনা হৈছিল আৰু সেয়াও আমাক ষ্টিকত দিলে, সেয়াও খালোঁ। ইয়াৰ পাছত খালোঁ হাঁহৰ পেটু ভাজা। তাৰ পাছে পাছে খালোঁ চিকেনৰ ড্ৰাই ফ্ৰাই। তাৰ পাছে পাছে খালোঁ আকৌ আমি হাঁহৰ ড্ৰাই ফ্ৰাই। পিছে হাঁহ পোৰাও আছিল দেই। মই পিছে খাবলৈ পাই ভিডিঅ' কৰিবলৈ পাহৰিলোঁ। একেবাৰে শেষত চুঙা চাউল আৰু হাঁহ মাংস লগতে প্লেন ৰাইচো আছিল। এনেকৈয়ে আমি ঘৰৰ সকলোৱে মাঘ বিহুৰ উৰুকাটো এনজয় কৰিলোঁ। আজিলৈ আহিছোঁ, বাই।